নমস্কাৰ আজি আকৌ এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ চাই লওক এইখন ইন্ট্ৰা V10 আছে 2020 মডেলৰ এইখনৰ প্ৰাইস ৰখা হৈছে আপোনাৰ 4,50,000 ইয়াত আহিলে কিবা এটা ডিসকাউন্ট কৰাই দিয়া যাব গাড়ী চাই লওক গাড়ী ধুনীয়া হৈ আছে গাড়ী যি কাম আছে আমি এইখিনি কৰাই দিম গাড়ী একদম ওকে কন্ডিশনত আছে গাড়ী ফাইনান্স হৈ যাব ফাইনান্স কৰিব বিচাৰিলে আপুনি ফাইনান্স কৰিব পাৰিব চাই লওক ভিতৰ চলা ধুনীয়া হৈ আছে গাড়ী এইটো আপোনাৰ গুৱাহাটী ৰেজিষ্ট্ৰেচন 01 এইখন আছে আপোনাৰ এসি গোল্ড 01 গুৱাহাটী ৰেজিষ্ট্ৰেচনৰ 2021 মডেল ডিজেল হয় এইটো এইখন দাম আছে আপোনাৰ 3,30,000 আৰু ফাইনান্স কৰিব বিচাৰিলে ফাইনান্স হৈ যাব আৰু যদি আপুনি ভাবে কেছত ল'ব পাৰে কেছত ল'লে ডিসকাউন্ট পাই যাব ধুনীয়া ডিসকাউন্ট দি দিম মই ইয়াত আহিলে স্ক্ৰিনত দিয়া নাম্বাৰটোত আপুনি কল কৰি জানিব পাৰিব চাই লওক গাড়ী ধুনীয়া হৈছে এইখন আছে আপোনাৰ এসি জিপ 13 মডেল এইখনৰ প্ৰাইস ৰখা হৈছে আপোনাৰ 1,10,000 চাই লওক গাড়ী মই দেখাই আছো ধুনীয়া হৈছে গাড়ী এইখন আপুনি কেছত ল'ব লাগিব বডি চাই লওক এইখন আছে আপোনাৰ জিটো 25 আমিনগাঁও ষ্টেচন কামৰূপ ৰুৰেল ধুনীয়া হৈছে গাড়ী হেড গ্লাছটো ভঙা আছে হেড গ্লাছটো আমি চেঞ্জ কৰাই দিম এইখনত প্ৰাইস ৰখা হৈছে আপোনাৰ 1,70,000 টকা ধুনীয়া কন্ডিশন গাড়ী একদম সিল ইঞ্জিন আছে ধুনীয়া হৈছে ইঞ্জিন কন্ডিশন ওকে আছে চাই লওক চাই গৈছিলে চাই যোৱাৰ কাৰণে খোলা আছে এইটো এখন হেবিলাক বাকি যি কাম আছে আমি কৰাই দিম এখন ফাইনান্স নহব আপুনি কেছত ল'ব লাগিব বাকি যি কাম আছে আমি সেইখিনি কৰাই দিম এইখন চাওক আপুনি মেগা এক্সেল 01 গুৱাহাটী ৰেজিষ্ট্ৰেচন এইখন 2018 মডেল এইখন যদি আপুনি ল'ব বিচাৰে 2,90,000 টকা হ'ব ফাইনান্স হৈ যাব কেছত ল'লে অলপ ডিসকাউন্ট কৰাই দিব পৰা যাব আপুনি আহক স্ক্ৰিনত দিয়া নম্বৰত কল কৰক এই গুৱাহাটী আমাৰ ডিলাৰখন আছে গুৱাহাটী বৰাগাঁও স্ক্ৰিনত দিয়া নাম্বাৰটোত আপুনি কল কৰিলে গম পাই যাব গোটেইখিনি কিবা সুধিব লগা থাকিলে আপুনি সুধিব পাৰিব চাই লওক গাড়ী মেগা এক্সেল ধুনীয়া হৈছে গাড়ী হোৱাইট কালাৰ চাই লওক আৰু চাই লওক এইখন আছে আপোনাৰ এসি গোল্ড 2021 মডেল ডিব্ৰুগড় ৰেজিষ্ট্ৰেচন 06 এইখন আপুনি পাব 3,30,000 টকাত পেট্ৰল হয় গাড়ীটো আৰু ফাইনান্স কৰিব বিচাৰিলে ফাইনান্স কৰি যাব বডিটো নাই বডিটো আমি বনাই দিয়া হ'ব বডিটো বনাই দিয়া হ'ব ধুনীয়া বনাই দিয়া যাব আপুনি আহক স্ক্ৰিনত দিয়া নম্বৰত কল কৰক গাড়ী ধুনীয়া হৈ আছে একদম চাই লওক গাড়ী মই যিমানখিনি পাৰি মই ভিডিঅ'ত দেখাই দিছোঁ গাড়ী ধুনীয়া হৈ আছে এইখন চাই লওক এইখন আছে আপোনাৰ মেজিক এক্সপ্ৰেছ পেছেঞ্জাৰ গাড়ী এইখন ফাইনান্স নহয় কেছ ল'ব লাগিব 2019 মডেল গাড়ী কন্ডিশন ওকে আছে প্ৰাইস আছে আপোনাৰ 3,10,000 টকা গাড়ী চাই লওক ইয়াত আহিলে কিবা এটা ডিসকাউন্ট কৰাই দি যাব ডিসকাউন্ট কৰাই দিম ইয়াত আহিলে চাই লওক স্ক্ৰিনত কিবা থাকিলে সুধক মই জনাই দিম গাড়ী চাই লওক গাড়ী ধুনীয়া হৈছে আপোনাৰ এইখন আছে সুপাৰ এসমিন 2018 মডেল এইখনৰ প্ৰাইস ৰখা হৈছে আপোনাৰ 2,70,000 টকা ফাইনান্স কৰিব বিচাৰিলে এখন ফাইনান্স কৰাই দিম কেছ ল'লে অলপ ডিসকাউন্ট কৰাই দিয়া যাব আহক স্ক্ৰিনত দিয়া নম্বৰত কল কৰক গাড়ী চাই লওক ধুনীয়া হৈছে আহি চলাই চাওক ধুনীয়া হৈছে গাড়ী চাই লওক হেড গ্লাছটো ভঙা আছে হেড গ্লাছটো চেঞ্জ কৰাই দিম আমি কিবা টুকটাক কিবা কাম থাকিলে আমি সেইবিলাক কৰাই দিওঁ আৰু এইখন চাই লওক আপুনি 2022 মডেল এসি গোল্ড পেট্ৰল গাড়ী কন্ডিশন ধুনীয়া এইখনৰ দাম আছে আপোনাৰ 3,60,000 টকা কেছ ল'লে অলপ ডিসকাউন্ট কৰাই দিয়া যাব ইয়াত আহিলে কিবা ডিসকাউন্ট কৰাই দিম নিশ্চয় গাড়ী চাই লওক গাড়ী যি কাম আছে আমি কৰাই দিম চাই লওক গাড়ী আমি ৰানিং কৰি দিম গাড়ী কিবা যদি অসুবিধা আছে আমি কৰি দিম চাই লওক গাড়ী ধুনীয়া হৈ আছে 2022 মডেল এইটো চাই লওক গাড়ী এইখন আছে আপোনাৰ 710 2022 মডেল 1 বছৰ 2 মাহ হৈছে মাত্ৰ প্ৰাইস ৰখা হৈছে এখনৰ 12,50,000 ফাইনান্স হৈ যাব
ইয়াত আহিলে কিবা এটা ডিছকাউণ্ট কৰাই দিয়া যাব। আপুনি গাড়ী চাই লওক, গাড়ী ধুনীয়া হৈ আছে। চাই লওক 2022 মডেলৰ গাড়ী, 1 বছৰ 2 মাহ হৈছে মাত্ৰ। 12,50,000 টকা ৰখা হৈছে। আপোনালোকৰ ইয়াত যদি আহে কিবা এটা ডিছকাউণ্ট কৰাই দিয়া যাব। চাই লওক বডি ধুনীয়া হৈ আছে। কিবা টুকটাক সৰু সুৰা কাম আছে, আমি এইখিনি কৰাই দিম আপোনালোকক। এইখন চাই লওক 2022 মডেল পেট্ৰল আছে এইখন। আৰু আপুনি চাই লওক গাড়ী ধুনীয়া হৈছে, চাইড গ্লাছ নাই, এইবিলাক লগাই দিম আমি। এইখনৰ দাম ৰখা হৈছে আপোনাৰ 3,60,000 টকা। কেছ হ'লে আপোনাৰ ডিছকাউণ্ট পাই যাব। আৰু আপুনি স্ক্ৰীণত দিয়া নাম্বাৰত ফোন কৰক, আহক গাড়ী চলাই চাওক। ইয়াত আহিলে কিবা এটা ডিছকাউণ্ট নিশ্চয় কৰাই দিম আপোনাক। গাড়ী চাই লওক, গাড়ী ধুনীয়া হৈ আছে, একদম অ'কে আছে গাড়ী, ৰানিং গাড়ী ধুনীয়া 22ৰ গাড়ী। আৰু এনেকুৱা ডেইলি গাড়ীৰ আপডেটৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰে। ধন্যবাদ।